নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে। মাঘ বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। চাওঁতে মাঘ বিহু আহি পালে আৰু আজি হৈছে উৰুকা। এই মাঘ বিহুত আমি সকলোৱে উলহ মালহেৰে এসাঁজ খাওঁ উৰুকা নিশাত। গতিকে আজি আমি উৰুকা কেনেদৰে পালন কৰোঁ, লগতে আমাৰ ঘৰত কেনেকুৱা পৰিস্থিতি হৈছে বিহু উপলক্ষে, পিঠা পনা সকলোখিনি মাহঁতে যা যোগাৰ কৰিছেই। গতিকে মই দেখুৱাম আপোনালোকক যে মাঘ বিহুৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পিঠা পনা কি বনাওঁ। আমাৰ ঘৰত ঢেঁকীও আছে এটা, মাহঁতে ঢেঁকী দিছে, গুড়া খুন্দিছে, পিঠা পনা বনাইছে। গতিকে সকলোখিনি মই দেখাম আৰু উৰুকা কেনেদৰে পালন কৰোঁ আজি উৰুকা। গতিকে উৰুকা নিশাটো কেনেকুৱা যায় আৰু বিহুটো আমি কেনেদৰে পালন কৰোঁ, গতিকে মোৰ লগত বলক। এয়া বিহু উপলক্ষে পিঠাগুড়ি খুন্দি আছে, মায়ে ঢেঁকী দি আছে আৰু এইগৰাকী আমাৰ বৰমা। গতিকে বিহুৰ কাৰণে ঢেঁকীটোৱে হৈছে অসমীয়াৰ মূল। গতিকে বিহু উপলক্ষে ঢেঁকীৰ শব্দ শুনিলেহে বিহু লাগে। আৰু মাঘ বিহু উপলক্ষে যিহেতু মাঘ বিহু, পিঠা পনাৰ অবিহনে কেতিয়াও সম্ভৱ নহয়। গতিকে সৰু সুৰাকৈ বিহুৰ আয়োজন চলি আছে আমাৰ ঘৰত। এয়া বিহু উপলক্ষে আমাৰ ঘৰত নানানবিধ খাদ্য সামগ্ৰী বনোৱা হৈছে। এইফালে নাৰিকলৰ পিঠা বনাই আছে আৰু সেইফালে আমাৰ বা আৰু এইগৰাকী আমাৰ খুৰী, তেওঁলোকে নিমকি বনাই আছে। নাৰিকলৰ লাড়ু, নানানবিধ বস্তু বনোৱা হৈছে। গতিকে আহিব আমাৰ ঘৰত বিহু খাবলৈ। এইফালে চলি আছে মেজি বনোৱাৰ প্ৰস্তুতি। গাঁৱত যিমান ভাল লাগে, যিমান উলহ মালহ হয়, সিমান চহৰত হয়তো দেখিবলৈ পোৱা নাযায়। কিছুমান ঠাই দেখিবলৈ পোৱা যায়, কিন্তু হ'লেও গাঁৱৰ দৰে পৰিৱেশ এটা সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰিছোঁ, প্ৰত্যেকবাৰেই কৰোঁ। এয়া ঘৰৰ কাষত পাপাই আৰু এয়া মোৰ দাদা, তেওঁলোকে মেজি বনাই আছে আৰু সৰু সুৰাকৈ মেজিটো বনাম আৰু আমি পালন কৰিম মাঘ বিহু। টাইম লেপত দেখাই দিছোঁ, নহ'লে বহুত লেট হৈ গ'ল হয়। এয়া উৰুকাৰ নিশা আৰু সেইটো আমাৰ মেজি। আমি কালি ফুৰিবৰ কাৰণে বনাইছোঁ। হাই বহু টিভি চেনেল নহয়, ইউটিউব চেনেল। আমি কি বা মাৰি তুমি আৰু একো ক'ব নালাগে, তুমি কি টিভি চেনেল কৈ দিছা। এই উৰুকাৰ নিশাত এতিয়া আমি ইয়াতে অলপ জুই ধৰিম। পাপাই খৰি আনি আছে জুই জ্বলাবৰ কাৰণে আৰু এয়া মা আৰু পাপা দুয়োগৰাকী জুই জ্বলোৱাৰ চেষ্টা কৰি আছে। উৰুকাৰ নিশাৰ জুই জ্বলালোঁ আৰু এই জুইকুৰা এতিয়া উৰি নিশা জ্বলি থাকিব। কি কৰি আছা? ভিডিঅ' কাৰ চেনেল? মোৰ চেনেল। কাৰ চেনেল? জানুমাহী চেনেল। বা জানে এইটো জানে যে জানুমাহী নহয়, বৰষাৰ চেনেল। তাৰপিছত কি কৰিব? ছাবস্ক্ৰাইব কৰি দিব আপুনি, বঢ়িয়া লাগিব। এয়া আজি উৰুকা বুলি আছে মাংস, মাছ আৰু হাঁহৰ মাংস। গতিকে আমি খাই উঠি গোটেই ৰাতি উৰুকা বুলি থাকিব লাগিব। গতিকে সোনকালে খাওঁ। আজিৰ নিশাটো আমি এনেদৰে কটাম, জুইৰ পোহৰত কটাম, কাৰণ উৰুকা বুলি সকলোৱে চুৰ কৰিবলৈ আহে নিশ্চয়কৈ। গতিকে আমি গোটেই ৰাতিটো এনেদৰে কটাম। ৰাতি 3টা বজাত মই
আৰু উৰুকা নিশা এনেকৈয়ে পালন কৰোঁ আমি সকলোৱে। এই মাজৰাতি আমি ৰখি আছোঁ আৰু গোটেই পৰিৱেশটো সেমেকা। উৰুকাৰ গোটেই নিশাটো এনেদৰে থাকি কিবা এটা ভাল লাগে। সকলোৱে শুইছে বাৰু, আমি কেইগৰাকীমানহে আছোঁ। আৰু ঠিক 5টামান বজাত ৰাতিপুৱাহে আমি শুলোঁ আৰু গোটেই নিশাটো এনেকৈ জুইৰ পোহৰতে পাৰ হ'ল। গতিকে উৰুকাটো এনেদৰে পাৰ হয়, গোটেই ৰাতিটো আমি থাকিলোঁ আৰু এতিয়া আমি ৰাতিপুৱা হ'ল আৰু এতিয়া আমি মেজিটো জ্বলাম। গতিকে সকলোৱে এতিয়া ৰেডি হৈ আছে, তৈয়াৰ হৈ আছে। সকলোৱে এতিয়া প্ৰস্তুত হৈ আছে, গতিকে ময়ো অলপমান ৰেডি হৈ আহোঁ। এয়া মই হ'লোঁ ৰেডি আৰু আমাৰ ওচৰ চুবুৰীয়া সকলোৱে একত্ৰিত হৈছোঁ মেজিটো জ্বলাবৰ কাৰণে। আৰু এনেদৰে আমি সৰু সুৰাকৈ সকলোৱে মিলি মাঘ বিহুটো উদযাপন কৰাৰ সোঁফালে অন্য এটা মেজি পৰিলে আৰু আমাৰতো এতিয়া লাহে লাহে নীতি নিয়মৰ মাজেৰে আমি পুৰিম। এই মেজিৰ জুয়ে যেন নাশ কৰে, দাহ কৰে সকলোবোৰ হিংসা, অপায়, অমংগল, এই সকলোবোৰ যেন আমাৰ মাজৰ পৰা লৈ যায়। এতিয়া নাগাৰা নামেৰে পৰিৱেশটো আৰু অধিক সুন্দৰ কৰি তোলাৰ চেষ্টা চলি আছে। এনেদৰে ভগৱানক চিন্তি আজিৰ এই পৰ্ব সমাপ্তি ঘটিল আৰু এতিয়া চাহ পানীৰ অলপমান যোগাৰ ধৰা হৈছে। আৰু আমি এনেদৰে সৰু সুৰাকৈ অলপ বেছি ওলমালকৈ মাঘ বিহু উদযাপন কৰিলোঁ আৰু মেজি জ্বলালোঁ। আশা কৰিছোঁ এই মেজিৰ জুয়ে যেন দাহ কৰে, নাশ কৰে সকলোবোৰ অপায় অমংগল আৰু সকলোৰে জীৱনত সুখ শান্তি লৈ আহে। আৰু মাঘ বিহু আমি উদযাপন কৰিলোঁ। এতিয়া আমি যাম আমাৰ গাঁৱলৈ, কাৰণ আমাৰ গাঁৱত আমি পালন